এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এক অতিকে মৰ্মান্তিক আৰু কৰুণ শোকাবহ ঘটনা সংঘটিত হৈছে। এইবাৰ ডিজেল কঢ়িওৱা এখন ট্ৰাকত খুন্দা মৰাৰ পিছতে ৰাজপথত দাও দাওকৈ জ্বলি উঠিছে এখন যাত্ৰীবাহী বাছ, আৰু যাৰ ফলত কমেও 12জন লোকৰ কৰুণ মৃত্যু হৈছে। পুৱাই এক ডাঙৰ ঘটনা সংঘটিত হৈছে। এখন যাত্ৰীবাহী বাছত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, আৰু যাৰ ফলত অতি কমেও 12জন যাত্ৰীৰ থিতাতে নিহত হৈছে। এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাছিকত। শনিবাৰে পুৱা নাছিক ঔৰংগাবাদ ঘাইপথত ডিজেল কঢ়িওৱা এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ পিছতেই ৰাজপথৰ ওপৰতে দপদপকৈ জ্বলি উঠিছে এখন যাত্ৰীবাহী বাছ। এই ঘটনাত কমেও 12জন লোকৰ কৰুণ মৃত্যু হৈছে, আৰু তাৰ বিপৰীতে 30জন লোক আহত হৈছে। নাছিকৰ উপ আৰক্ষী আয়ুক্ত আমোল তাম্বে জানিবলৈ দিয়া অনুসৰি দুৰ্ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে, আৰু বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে পুৱা প্ৰায় 5:15 বজাত দুৰ্ঘটনা সংঘটিত হৈছে, আৰু ইয়াৰ পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে। ইয়াৰ পিছতে আহতসকলক উদ্ধাৰ কৰি এম্বুলেন্স যোগে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত শোক ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰু আহতসকললৈ 50,000 টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে।